ৰূপহীহাটত ধৰ্মীয় অনুষ্ঠানৰ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ। ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ নিজ পঞ্চায়তত এই দুৰ্নীতিৰ অভিযোগ। ফাকলি আঞ্চলিক ঈদগাহৰ মেহৰাজ নিৰ্মাণৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপিত কৰিছে ঈদগাহ কমিটিয়ে। পঞ্চায়তটোৰ ধৰ্মীয় অনুষ্ঠানৰ নামত এই দুৰ্নীতি সংঘটিত কৰিছে পঞ্চায়তটোৰ পূৰ্বৰ সচিব ৰুহুল আমিনে। 2019-20 বিত্তীয় বৰ্ষৰ 1969 863 টকা আবণ্টিত দিছিল। উক্ত আঁচনিৰ অধীনত বহিষ্কৃত পঞ্চায়ত সচিব ৰুহুল আমিনে মাত্ৰ 6-7 লাখ টকাৰ কাম কৰি বাকী টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্বয়ং ঈদগাহ কমিটিয়ে। সচিবে নিজৰ মুনাফাৰ বাবে নিজস্ব মানুহক নিৰ্মাণ কমিটি গঠন কৰি চলাই গৈছে অবাধ দুৰ্নীতি। ঈদগাহ কমিটিৰ আহ্বান অতি সোনকালে সঠিকভাৱে নিৰ্মাণ কৰি দিয়াৰ। মানে এইটো আমাৰ ৰূপহীহাট সমষ্টিৰ মাননীয় বিধায়ক মোহাম্মদ নুৰুল হুদা হক সাহেব, তেখেতে প্ৰথমতে প্ৰতিশ্ৰুতি দিছিল এতিয়া মেহৰাখন তেখেতে নিজে বনাই দিব। তাৰপিছত তেখেতৰ ফাণ্ডৰ পৰা পইচাটো দিয়া নাই। তেখেতে আমাৰ ফাকলি গাঁও পঞ্চায়তৰ জৰিয়তে পঞ্চায়তৰ 14 ফাইনেন্সৰ যোগেদি প্ৰায় 19 লাখ প্ৰায় 20 লাখ টকা আঁচনি পঞ্চায়তৰ জৰিয়তে এখন আঁচনি ধৰে আৰু সেই আঁচনি মৰ্মে পঞ্চায়তৰ ছেক্ৰেটেৰীয়ে এই কামটো কৰে। আৰু তাৰ লগত তেওঁলোকে এটা কনষ্ট্ৰাকশ্যন কমিটি বনায়, কিন্তু কনষ্ট্ৰাকশ্যন কমিটি কাক দি বনাইছে এইটো আমি আমাৰ ঈদগাহ কমিটি যিটো আছে এই কমিটি আমি নাজানো। ছেক্ৰেটেৰীজনৰ নাম হ'ল মোহাম্মদ ৰুহুল আমিন। তেওঁৰ ঘৰ হ'ল ৰৌমাৰী। কামখিনি মানে আমাৰ হ'ব লাগে, আমি এইটোৱে জানো। আমাৰ যিহেতু এইটো আমাৰ ৰাজহুৱা এটা ধৰ্মীয় হেৰি, আমাৰ মেহৰাত গোটেই 18টা গাঁৱৰ মানুহে আমি ইয়াত নমাজ কৰোঁ ঈদগাহত। গতিকে এই কামটো যাতে সোনকালে হয় তাৰ বাবে আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আপোনালোকৰ জৰিয়তে আমি অৱগত কৰাব বিচাৰিছোঁ। টকা মানে যে এইখিনি যিখিনি কাম কৰিছে আপোনালোকৰ সন্মুখতে আছে, এই কামখিনি দেখা যিখিনি কৰিছে এইখিনি, আৰু বাকী এতিয়া আধৰুৱা কামখিনি যাতে সোনকালে কৰে আমাৰ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ ওচৰত আমি আত্মসাৎ কৰিছে। বাকী টকাখিনিতো আত্মসাৎ কৰিছে। 20 লাখ টকাৰ আছিলে। 20 লাখ টকা স্কিমটো প্ৰায় 20 লাখ টকা। কিমান টকা কাম কৰিছে? প্ৰায় ধৰক আমি জনামতে প্ৰায় 6-7 লাখ টকাৰ কাম কৰিছে। 6-ৰ পৰা 7 লাখ টকা মান কাম এইখিনি কৰিবলৈ বাকী আৰু কাম নাই। প্ৰায় এক বছৰ হ'ল। 1 বছৰ ধৰি পৰা নাই। তাৰপিছত আৰু কাম সম্পূৰ্ণ কৰা নাই। কোনো কাম কৰা নাই। তেনেকুৱাকৈ আশ্বাস দিছে নেকি কাম হ'ব বুলি? কাম হ'ব মানে তেওঁ যিজন মানুহ তেতিয়া আমাৰতো কনষ্ট্ৰাকশ্যন কমিটি আমি নহয়, আমি একো নাজানো। আমি খালি কাম কৰিলে আমি চাওঁ আহি পেলাই যে কি কাম হৈ আছে। মানে ধৰ্মীয় অনুষ্ঠানৰ পৰাও টকা আত্মসাৎ কৰিছে। টকা আত্মসাৎ কৰিছে। তো এতিয়াতো টকা আত্মসাৎ কৰাৰ বাহিৰে আমি একো ক'ব নোৱাৰোঁ, যিহেতু এইটো কাম হোৱা নাই। যদি আমিতো কমেই এইটো টকা আত্মসাৎ কৰিছে। আৰু কমিটি বনাইছে, সি কি কমিটি বনাইছে, কনষ্ট্ৰাকশ্যন কমিটি কাক দি পেলাই বনাইছে, আমি ঈদগাহ কমিটি একো নাজানো। তাৰ জৰিয়তে পইচাটো সিহঁতে উঠায়। আৰু আমি গম পাইছোঁ এইটো, যিহেতু কামটো আঁচনি যিটো 20 লাখ টকা আঁচনি যিটো আছিলে, প্ৰথমতে পইচাটো এককালীন এট এ টাইম গোটেই পইচাটো উঠাই পেলাইছে। কোনে উঠাইছে? ছেক্ৰেটেৰীয়ে। নাম কি? ৰুহুল আমিন ছেক্ৰেটেৰী। কোনখন পঞ্চায়ত এইটো? এইটো আমাৰ ফাকলি গাঁও পঞ্চায়ত। আমি জানি পিছত আমি গম পাইছোঁ যে যিটো টকা 19,80,000 কিমান টকা আছিলে, গোটেই টকাখিনি প্ৰথমতে এককালীন উঠাই পেলাই তাৰপিছত কনষ্ট্ৰাকশ্যন কমিটিৰ হাতত সি মানে কি টকা দিছে কনষ্ট্ৰাকশ্যন কমিটিয়ে, তাৰপিছত তাৰ পৰা তেওঁলোকে বস্তু বাহিনী দিছে আৰু ইয়াত কাম হৈছে। আমি এইখিনিয়ে জানো। আপোনালোকে কনষ্ট্ৰাকশ্যন কমিটিৰ কোনো গম নাপায়? নাই, আমি নাজানো। কনষ্ট্ৰাকশ্যন কমিটি কাক দিছে এইটো আমি ক'ব নোৱাৰোঁ। আপোনাৰ ঈদগাহ কমিটি? আমি হ'ল ঈদগাহ কমিটিৰ। আমাৰ জৰিয়তে আমাক খালি চোৱা চিতাৰ, আমি মানে তেওঁলোকে কাম কৰিলে আমি আহি পেলাই চাওঁ কি কাম কৰে, এইখিনি আমাৰ দায়িত্ব। আমি খালি চোৱা চিতাহে কৰিব পাৰোঁ। ৰূপহীহাটৰ পৰা মুক্তাৰ হুছেইনৰ ৰিপৰ্ট, খবৰ 24 অসম।